মা উঠা উঠা লাই লাই মা ভাত কেইটামান খাই লোৱা ঔষধ খাব লাগিব নহয় বাবা তোমাৰ টিউচন নাই নেকি বাবা আছে মা টিউচন কেইটা কৰি মই টাউনলৈ যাম আৰু পাঠক খুৰাৰ পৰা আজি টিউচনত 1500 টকা পাওঁ সেই টকাকেইটা লৈ মই টাউনলৈ গৈ তোমাৰ বাবে ঔষধ কিনি লৈ আনিম মা আহোঁতে অলপ পলম হ'ব পাৰে তুমি চিন্তা নকৰিবা ক'তনো ভাল হ'ব বাবা টকাকেইটা এনেহে খৰচ যাব নেলাগে বাবা মা তেনেকৈ নক'বা এইবাৰ চাবা তুমি ভাল পাবাই যোৱা বাবা দেৰি হ'ব নহয় মা মই যাওঁ তুমি থাকা আৰু ভাতকেইটা খাই ল'বা হ'ব বাবা ক'লৈ যোৱা মন মই পাঠক খুৰাৰ ঘৰৰ পৰা আহোঁ টিউচনৰ টকাকেইটা দিয়া কথা আছে সেই টকাকেইটা লৈ মই টাউনৰ পৰা আহোঁ মাৰ ঔষধকেইটা লৈ আনো ঠিকে ময়ো তাকে ক'ম বুলি ভাবিছিলোঁ পিছে বিজুলীৰ খবৰ কেনে হা যাও এইজনী হে এইটো খালি সময় কৰি থাকে যা বিজুলী ৰৈ আছে পাগলীটো বৰ্মা 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 অলপ ভাল পাইছানে বৰ্মা নাই আই বুকুখন দেখোন বৰকৈ বিষায় মনে ঔষধ আনিব ৰ'বা বৰ্মা ঔষধ খালেও দেখোন কামে নিদিও আই ভাল হ'ব বৰ্মা তুমি একো চিন্তা কৰিব নালাগে এইবাৰ চহৰত ডাঙৰ ডক্টৰ লিখা ঔষধ খাই নিশ্চয় ভাল পাবা ভাল হ'ব বৰ্মা আইও পানী গিলাচ দিয়াচোন খোৱাচোন বৰ্মা ভাল হ'লেতো ভালে আছিল বেচেৰা ল'ৰাটোক লৈহে বেয়া লাগে বেমাৰী মাকক চাওঁতে তাৰ নিজৰে একো নহ'লো আই পঢ়ি শুনি চাকৰি এটাও যোগাৰ কৰিব নোৱাৰিলো আই মনৰ চাকৰি এটা হৈছিলে নহয় খোজ দিব নোৱাৰা বাবেহে নহ'ল আমাৰ দৰে দুখীয়াবোৰৰ বাবে চাকৰিটো আকাশৰ জন্তুৰ দৰে ভগৱানে এই বেমাৰী দেহাটো নিলে ৰক্ষাও আই তেনেকৈ নক'বা বৰ্মা চাবা মনৰ এদিন ভাল দিন আহিবই আইও শুনাচোন তোমাক কথা এটা কওঁ বেয়া পাবা নেকি থেই মই আকৌ কিয় বেয়া পাম কোৱাচোন বৰ্মা সৰুৰে পৰা তোমাক দেখি আহিছো অইন ছোৱালীৰ দৰে তুমি নোহোৱা আই সৰুতে বাবাৰ সতে দৰা কইনা খেলা ছবিখন মই এতিয়াও পাহৰা নাই আই আইজনী
যদি তুমি আপত্তি নকৰা মই তোমাক বোৱাৰী কৰিব খুজিছো আই। বৰমা সেয়া কেনেকৈ সম্ভৱ হ'ব? নাই সেনেকুৱা হ'ব নোৱাৰে বৰমা। আইজনী তোমাৰ বাহিৰে এইটো পৰিয়ালত উপযুক্ত বোৱাৰী কোনো হ'ব নোৱাৰে আই। নহয় বৰমা, মই যদি কওঁ সেই কেতিয়াও আপত্তি নকৰে আই। আমি দৰিদ্ৰবোৰে দৰিদ্ৰতাৰ মল বুজি আগবাঢ়ি যাব লাগিব আই। নহয় বৰমা, তুমি থাকা বৰমা, মই এতিয়াই আহিম। হেল্ল', তুমি কিয় ইমান দেৰি কৰিছা? মই বৰ হৈ গৈছো জানা, অলপ সোনকালে আহা। আৰে বাবা মই গৈ আছোঁ। অ'কে। কোন তুমি? তুমি কিয় ইমান দেৰি কৰিলা? মাৰ অসুখ মায়ে অসুখ ভালে পোৱা নাই, সেইকাৰণে মাৰ বাবে ঔষধ লৈ আনিছোঁ। আহা, মা মা মা, প্ৰতিদিনে তোমাৰ মাৰ কথা শুনি শুনি মোৰ আমনি লাগি গৈছে। তুমি কেৱল মাৰ পিছতে লাগি থকা যে, মোৰ কথা কোনো চিন্তা নকৰা। কাৰণ মাৰ কাৰণেতো পৃথিৱীখন দেখিছোঁ আৰু তোমাকো লগ পাইছোঁ। ব'লা এতিয়া। ক'লৈ? মাৰ আজি বাৰ্থডে, আজিৰ দিনটোৰ কাৰণে মাৰ কাৰণে তুমি ছাৰপ্ৰাইজ হ'বা। কি হ'ল ব'লা এতিয়া। মই যাব নোৱাৰিম বিজুলী। কিয়? মা ঘৰত অকলে আছে আৰু সময়মতে মাক ঔষধ দিব লাগিব। আমাৰ ঘৰৰ পৰা আহিওতো দিব পাৰিবা। প্লিজ বিজুলী, তুমি বেয়া নাপাবা। আজি প্ৰথমবাৰৰ কাৰণে তোমাক আমাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছোঁ, তাতে আকৌ আজি আমাৰ বাৰ্থডে। তুমি বুজিবলৈ চেষ্টা নকৰা কিয়? চোৱা মন, আজিৰ এই শুভ দিনটোত মায়ে তোমাৰ কাৰণে এটা বিজনেছ ষ্টাৰ্ট কৰিব। সেইবোৰ পিছতো হ'ব। কিয় তুমি ওপৰলৈ উঠিব নোখোজা? বেছি ওপৰৰ পৰা পৰিলে যদি হাত ভৰি ভাঙি যায়? তুমি সঁচাকৈ এটা নাম্বাৰ 1 বুৰ্বক। তোমাৰ মাৰ বাৰ্থডে, সেই উপজাৰ দিনত তোমালোকে কেক কাটিবা, ৰং ধেমালি কৰিবা, মাছ মঙহেৰে এসাঁজ আনন্দেৰে খাবা আৰু মোৰ ৰোগীয়া মা বিচনাত পৰি চটফটাই থাকিব। এয়া মোৰ বাবে অসম্ভৱ। মোৰ বাবে মোৰ মা ভগৱান। বিয়াৰ পিছত মই কিন্তু তোমাৰ ৰোগীয়া মা কালপেচন ধৰি থাকিব নোৱাৰো, তুমি মোৰ লগত থাকিব লাগিব। আৰু ময়ো মোৰ সিদ্ধান্তত অটল। মই মোৰ ঘৰতে থাকিম। এয়া কি তোমাৰ শেষ সিদ্ধান্ত? অকল শেষ সিদ্ধান্তই নহয়, প্ৰয়োজন হ'লে মোকো ব্ৰেকআপ দিবা? তুমি মোৰ ওপৰত হাত তুলিলা। বিজুলী, এয়া তোমাৰ প্ৰাপ্য উপহাৰ। I hate you! I hate you! আজিৰ পৰা তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। যে বিজুলীক ভাল পায় বৰমাই চাগে নাজানে, পিছে মনকহে বেয়া লাগে। বিজুলী জানো মনৰ কথাত চলিব পাৰিব? চে মাজনী, কি ভাবি আছা? মই আছো নহয়, কিয় চিন্তা কৰি আছা? হা
দেউতা আজি সোনকালে আহিলা যে আজি ঠেলাখনৰ চকা এটা ফুটিল মাজনী কি কেনেকৈ দোকানৰ পৰা চাউল 3 বস্তা উঠাইছিলোহে মাত্ৰ ফুটিলেই নহয় দেউতা এইখিনি কিমান টকা দি আনিলা কিমান টকাতনো আনিম ঠেলাৰ এই চকাটো ফুটি গ'ল এই লগৰে সেই লংকেশ্বৰে বহুত শাক কিনিছিল তাৰে এইখিনি দি পঠাইছিলে তুমি এটা কাম কৰিবা এই মনহঁতকো দি আহিবা হে আমি এই গৰীববোৰে এনেকৈ চলিব লাগিব হা দেউতা তেল নানিলা দেখোন আৰু ৰাতিৰ কাৰণে চাউলো নাই পাহৰি থাকিলো নহয় ৰবা মই এতিয়াই আনিম আমাৰ দৰে গৰীববোৰৰ বাবে চৰকাৰী চাউল নাই নহয় আমি কিনিয়ে খাম দিয়া এতিয়া যোৱা এইখিনি বস্তু ভিতৰত থৈ আহা আৰু মনাখন লৈ আহা যা মই হাউটকে যাম আৰু হাউটকে গুচি আহিম মনেতো বিজুলীকে ভাল পায় বৰমাই চাগে নাজানে সেইকাৰণে বৰমা মোক এনেকে ক'লে মনে জানো মোক মানি ল'ব মা মা চোৱা মই আহি পালোঁ মা চোৱা মই তোমাৰ কাৰণে ঔষধ লৈ আনিছোঁ ঔষধ নালাগে বাবা মোৰ যোৱা সময় হৈছে বাবা দেউতা মৌনাখন খালি যে দোকানত চাউল নাপালা নেকি দোকানত চাউল আছেও মাজনী কিন্তু আমাৰ পকেটতহে টকা নাই তাৰমানে এৰা মাজনী পকেটত টকা নাথাকিলে দোকানে বস্তু নিদিয়ে নহয় ঠেলাৰ চকাটো নুফুটিলে আজি অইন দিনাতকৈ বহুত বেছি ভাড়া পালোহেঁতেন তেতিয়া অন্তত দোকানীয়ে চাউল দিলেহেঁতেন দুখ নকৰিবা দেউতা আজি এসাঁজ লঘোণে থাকিলে আমিবোৰ মৰি নাযাওঁ নহয় কিন্তু এই দৰিদ্ৰতাৰ ভাৰ আৰু কিমান দিনলৈ সহিব লাগিব মাজনী তাতে আকৌ বিবাহ উপযুক্ত জীয়ৰী এজনীক লঘোণে ৰখাটো পাপ নহ'ব মাজনী ৰূপৰ মুদ্ৰা এটা আছে তাকে বিক্ৰী কৰি চাউলখিনিকে লৈ আহো ৰবা নেলাগে দেউতা নেলাগে যিসকল ধনী মানুহে দুখীয়াৰ দুখ বুজি নাপায় পেটৰ ভোকৰ জ্বালা কিমান কষ্টকৰ বুজি নাপায় টকাৰ পিছে পিছে দৌৰি দৌৰি ভাগৰি নপৰে সেইসকল দানৱৰ ওচৰত নিজৰ সৰলতা নিজৰ দুৰ্বলতা নিজৰ সততা বিক্ৰী কৰাতকৈ এসাঁজ লঘোণে থকাই শ্ৰেয় দেউতা তুমি আৰু ঠেলা চলাব যাব নালাগে কাইলৈৰ পৰা মই কাম কৰিম কাম কি কাম কৰিবা তুমি
অনন্ত মহাজনৰ হোটেলত বাচন বৰ্তন চাফা কৰিব নোৱাৰিমনে? নকবি মাজনী, আৰু নকবি। মই জীয়াই থকালৈকে মই তোমাক এই কাম কৰিব দিব নোৱাৰো। ৰবা, পেটৰ কামোৰণি মাৰিবলৈ এটা উপায় বিচাৰি পাইছো। বাৰীৰ সৌটো কোণত শিমলু গছ কেইজোপামান আছে, তাৰে কেইটামান আলু মই উভালি লৈ আহো। ৰবা, ময়ূৰীক এবাৰ মাতি দিয়া অ' বাবা। ৰ'বা মা, হেল্ল' ময়ূৰী, ক'ত আছো তই? ইমিডিয়েট আহা না আমাৰ ঘৰলৈ, মাৰ গাটো বৰ বেয়া। প্লিজ ইমিডিয়েট আহা প্লিজ। কি? ৰবা, মই গৈ আছো ৰবা। অঁ আহা। মা, ময়ূৰী আহি আছে মা। বৰমা, মন, তুমি বৰমা, আহিছা আহিছো ময়ূৰী। নহয়। তোমাৰ একো নহয়, চব ঠিক হৈ যাব। বাবা, কোৱা মা। বাবা, তুমি মোৰ অন্তিম অনুৰোধ এটা ৰাখিবা বাবা। আদেশ কৰা মা, আদেশ কৰা। তুমি মোক আদেশ কৰা। বাবা, ময়ূৰীক তুমি নিজৰ কৰি লোৱা বাবা। ময়ূৰী, তুমি এইখিনি লোৱা। হ'ব মা, ময়ূৰীক মই নিজৰ কৰি ল'ম। এয়া কি কৈছা মন তুমি? বিজুলী, তই আপত্তি নকৰিবি ময়ূৰী। বিজুলীৰ চবকত আজি মোৰ চকু খোল খালে। মোৰ ভুল হৈছে। সকলো চিকমিকাই জিলিকি থকা বস্তু হীৰা হ'ব নোৱাৰে ময়ূৰী। আচল হীৰা তইহে এইখন ঘৰৰ বোৱাৰী হবি ময়ূৰী। মা, হে মা, নামাতে কিয় মা? হে মা, কি হৈছে তোমাৰ? মা, হে মা, মাত না। হে মা, এবাৰ বাবা বুলি মাত না। বাবা উঠা। তোমাৰ মা আৰু তোমাক এৰি গুচি গ'ল। মা আৰু তোমালোকক খবৰ ল'বলৈ কোনোদিন নাহে। মই তোমাৰ মাক অনুৰোধ কৰিছো যাতে সৰগৰ পৰা তোমালোকৰ দাম্পত্য জীৱন সুখৰ হয়। মই তাকে অনুৰোধ কৰিছো। দেউতা, চাওকচোন এয়া কি হৈ গ'ল।